আজি আমি গৈ আছোঁ বদৰী ইকো কেম্প চাবলৈ আৰু এই কেম্পখন হৈছে চিৰাং জিলাৰ পানবাৰী থানাৰ অন্তৰ্গত মানে যিখন আমাৰ এই লোক হাৰ্ট কমপ্লেক্স বনাইছে তাৰ কাষতে বুলি ক'ব পাৰে অৰ্থাৎ কি বনচম বাগানতে বুলি ক'ব পাৰি আৰু সেইখন ঠাইকে আমি চাবলৈ গৈ আছোঁ এতিয়া বন্ধুসকল এনেকৈ গৈ থাকোঁতে কেইটামান ভণ্টিক লগ পাইছিলোঁ মানে সিহঁতৰ স্কুলটো ছুটি হৈছে আৰু ইয়াত বদৰী ইকো কেম্প ভিতৰৰ ফালে চাওঁ দৃশ্য মানাস নেশ্যনেল পাৰ্কৰ সন্মুখতে ইয়াত বদৰী ইকো পাৰ্ক সঁচাই ইমান ভিতৰত মনোমোহা দৃশ্য ইয়াত আহি এসাঁজ ভালদৰে ভাত খাব পাৰি আজিও পিছে ইয়াৰ খানা পিনা এইবিলাক অলপ হেৰি হৈ আছে অলপ বহি লওক ইয়াতে মানসিক পাৰ্কৰ এইবিলাক দৃশ্য মানস নেশ্যনেল পাৰ্ক চাব আহা আগতে ইয়াতে উপভোগ কৰি যাওঁ ইয়াতে দিয়া আছে ডাঙৰ কৰি আই লাভ মানস সঁচাই সেই পিছফালৰ সেই সন্মুখৰ খিনিয়ে মানস এইখনেই মানস অভয়াৰণ্য আমি যিটো কৈ থাকোঁ ইয়াতে ধুনীয়া এটা ভিউ আছে অলপ ভিউটোৰ পৰা আমি মানসৰ এই প্ৰাকৃতিক দৃশ্য উপভোগ কৰোঁ এইটো ভিউ বনাইছে সকলোবিলাক কাঠেৰে বনাইছে এইবিলাক ইয়াৰ পৰাই যিটো মানসিক পাৰ্ক চাওকচোন এইখিনি মানস অভয়াৰণ্য এইফালে আৰু কোনো জনবসতি নাই আমি যিহেতু নেশ্যনেল পাৰ্ক কি ধুনীয়া ইমান দূৰলৈ চোৱা খালি গছ গছনি আৰু সেউজীয়া ইয়াৰ মাজতে বন্ধুবোৰ কিবা চাহ তাহ খাই কিনে ওলাইছে ইয়াৰ পৰা খেলি ভাল লাগিছে না তামাম কিন্তু দেই আৰু এইগিলা চিনাৰীবিলাক কি আচৰিত বনাইছে না চলাই থাক বুলি কোৱা নিচিনা প্ৰাকৃতিক দৃশ্য হৈ গৈছে না নেমুৰ বাগান চাৰিওফালে নেমুৰ বাগানৰ মাজতে এই কেম্পাছটো জুলনাখন ধুনীয়া লাগছে জুলনা আৰু কিবা যেন ইমান ভিতৰৰ অঞ্চলৰ নিচিনা লগা নাই যেন ঘৰৰ ওচৰতে আছোঁ সেনেকুৱা লাগি আছে চলাই থাক জুলনা কি চিষ্টেমত বনাইছে বাঁহৰ এইবিলাক সকলোবিলাক এইবিলাক বাঁহৰে বনাইছে ঘৰত বনাই ল'ব পাৰে না ঘৰতে পাৰে এইবিলাকো বেলেগ চিষ্টেমত বনাইছে দেই এইবিলাক থকাৰ কাৰণে নেকি কি আছে চাওঁ বোলো কেম্প এইটো কি বস্তু আছে চাই লওক
বন্ধুসকল যদি ভিডিঅ'টো চাই কেনে ভাল লাগিছে তেতিয়াহ'লে লাইক শ্বেয়াৰ আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব ধন্যবাদ